Guys, welcome back to my YouTube channel. নমস্কাৰ, মই নেহা আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক বহুত ভালে আছে। আপোনালোকৰ কৃপাত মইও ভালে আছো আৰু আজি অলপ ফুৰিব যাও বুলি ভাবিছো। এক্সপো হৈ আছে বলে ৰাতে আৰু ক'ত যাও তেনেহলে কি কৰো আপোনালোকে চাই থাকক ভিডিওতে শেষলৈকে আৰু তেনেহলে বলক পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো। আমি গৈ আছো এতিয়া এসে বালাজি আহিছো সব কিমান মানুহ আজি বহুত কলেজৰ ষ্টুডেন্ট বিলাক আহিছে আৰু বহুত মানুহ আহিছে বালাজিত কিমান মানুহ ইয়াতে পিকচাৰ উঠি আছে চাওক মইও উঠিলো কেইটামান এতিয়া যামগৈ বালাজিৰ পৰা ওলালো এতিয়া গৈ আছো লিও এক্সপো চাবলৈ তো বলক আপোনালোক আৰু আমি আহি পালো লিও এক্সপোত চাওক সেইফালে আসিকে টিকেট কাটিব গৈছে 30 रुपीस টিকেট এয়া আনিলে টিকেট এতিয়া গৈ আছো কি ধুনিয়া সজাইছে ভিতৰত যেন একদম বিয়া বিয়া লাগিছে এনেকুৱাকে সজাইছে আৰু ইয়াৰ লাইটছবোৰ চাই বিয়াৰ নিচিনা ফিল হৈছে আজি ভিতৰত হুমালো আমি এয়া চাওক ধুনিয়া ধুনিয়া ৰিং আছে কিন্তু অলপ ডাঙৰ সাইজৰ হাতত নহয় মোৰ আৰু চাওক এইফালে বুকস বিলাক আছে আৰু এইফালে কেন্ডি আছে 500 কৈ আৰু এইফালে চাওক ধুনিয়া ধুনিয়া কুৰ্তি 600 কৈ দি আছে ফেন্সি বজাৰ 200 ত পায় আৰু ধুনিয়া ধুনিয়া বস্তু ওলাইছে ইয়াতে আৰু লিও এক্সপো প্ৰতি বছৰে হয় দিৱালীৰ পিছত এইফালে ধুনিয়া ধুনিয়া ওয়াটস আছে আৰু কসমেটিক বস্তুবিলাক 150 এনেকৈ দি আছে আৰু ফুলবিলাক চাওক ইমান ধুনিয়া আৰু কাৰোবাৰ যদি স্কিনৰ প্ৰবলেম আছে ইয়াতে ধুনিয়া ধুনিয়া ফেস এন্ড বডি মাস্কৰ বস্তুবিলাক পোৱা যায় আৰু এইফালে ধুনিয়া জুৱেলাৰী দোকান এখন পাই গলো ইয়াতে 200 300 কৈ দি আছে ইয়াৰে মই এডাল ধুনিয়া সিলেক্ট কৰি লৈ ল আৰু ইয়াতে দূৰ দূৰৰ প্লেছৰ পৰা মানুহবিলাক আহিছে ইৰানৰ পৰা ৰাজস্থানৰ পৰা আৰবৰ পৰা ইয়াতে দোকান দিছে গাইস আমি ওলালো এক্সপোৰ পৰা গাইস ঘৰত যাই আছে এতিয়া এইটো মইনা কি খাই আছা কি খাই আছা আৰু মই এক্সপোৰ পৰা জুৱেলাৰী কিছুমান ললো আৰু উইন্টাৰৰ সিজনৰ কাৰণে মইনাৰ কাৰণে ড্ৰেছ ললো আৰু পাপৰ আচাৰ এইবোৰ ললো কেন্ডি এইবোৰ লৈছো গাইস আহি পালো ঘৰত আৰু ভিডিওটো এইখিনিতে সামৰণি মাৰিছো যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম পুনৰ এটি নতুন ভিডিওৰ সৈতে তো আজিলৈ বাই বাই ফ্ৰেন্ডছ